বহুত বহুত ধন্যবাদ জনালো যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিলে। তো মোৰ আজি কেইদিনমান আগতে মোৰ ইউটিউব চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ পাৰ হৈ গৈছে। তো এতিয়া বৰ্তমান 1200 পাৰ হৈ গৈছে। কেইমাহমান আগতে মই এই ইউটিউব চেনেলটো খুলিছিলোঁ আৰু আপোনালোকে হয়তো জানে যে এটা ইউটিউব চেনেলৰ প্ৰথম 100 ছাবস্ক্ৰাইবাৰ পোৱাটো সহজ, কাৰণ আপোনাৰ বন্ধু, আপোনাৰ ৰিলেটিভ, আপুনি যাক কৈ পিনি আপোনাৰ ছাবস্ক্ৰাইব কৰিব পাৰে, 100 ছাবস্ক্ৰাইবাৰ হৈ যাব। কিন্তু প্ৰথম 1000 ছাবস্ক্ৰাইবাৰ পোৱাটো আচলতে বহুত টান। তো এইটো যিসকলে ইউটিউব চেনেল খোলে ক্ৰিয়েটৰ তেওঁলোকে হয়তো জানে। তো এই প্ৰথম 1000 ছাবস্ক্ৰাইবাৰ কেনেকৈ পালোঁ মই সেই তাৰ টিপছ কেইটা মই আপোনালোকক দিবলৈ ওলাইছোঁ। তো প্ৰথম টিপছটো হৈছে যে আপুনি যিকোনো এটা ভিডিঅ' আপলোড কৰিলে, ভিডিঅ'টো ছাপ'জ মই এটা ইউটিউবত আপলোড কৰিলোঁ, আপলোড কৰাৰ পিছত সেই ভিডিঅ'টো মানে ৰিচ কৰিব লাগিব। মানে আপুনি মই ইউটিউবটো চাওঁতে মোৰ ভিডিঅ'টো বা যিজনে আপলোড কৰিছে তেখেতৰ ভিডিঅ'টো আহিব লাগিব। সেই ভিডিঅ'টো আহিবৰ কাৰণে আপোনাৰ টিপছ থাকিব টেক্স বা কিৱৰ্ডছ। যিটো কিৱৰ্ডছ মানে মই যি টাইপ কেটেগৰীৰ ভিডিঅ' চাওঁ বা আপুনি যি কেটেগৰীৰ ভিডিঅ' চাই, সেই ভিডিঅ' চোৱাৰ টাইপ চাৰ্চ কৰোঁতে মোৰ ভিডিঅ'টো তাত আহিব লাগিব। সেইটো আহিবৰ কাৰণে মই ব্যৱহাৰ কৰিব লাগিব কিৱৰ্ডছ, টেক্স লগাব লাগিব ভিডিঅ'টোত। তো সেইটো হ'ল প্ৰথম। 2 নম্বৰটো হ'ল আপোনাৰ ভিডিঅ'টো দেখা পোৱাৰ লগে লগে নহ'ব, ভিডিঅ'টো আপোনাৰ দেখা পাই পিনি সেই ভিডিঅ'টোত ক্লিক কৰিব লাগিব। তেতিয়াহে ক্লিক কৰিব যেতিয়া ভিডিঅ'টোৰ আপোনাৰ ভিতৰৰ কণ্টেণ্টখিনিৰ আপুনি মূল সাৰাংশটো থাম্বনেইল হিচাপে ব্যৱহাৰ কৰে। মানে এটা ভাল দেখাত থাম্বনেইল এটা দিয়াৰ পিছত মানুহজনে আকৃষ্ট হৈ থাম্বনেইলটো দেখা পাই পিনি ক্লিক কৰিলে। ক্লিক কৰাৰ পিছত ভিডিঅ'টো যেতিয়া চাব, সেই ভিডিঅ'টোৰ ভিতৰত আপোনাৰ কণ্টেণ্টটো ভাল হ'ব লাগিব। মানে কি মানুহজনে সেই আপোনাৰ ভিডিঅ'টো চাই পিনি গম পাব লাগিব যে এইটো চেনেল যদি মই ছাবস্ক্ৰাইব কৰোঁ, এই ভৱিষ্যতে যিকেইটা ভিডিঅ' দিব, সেই ভিডিঅ'ৰ পৰা আমি কিবা এটা শিকিব পাৰিম, তেতিয়াহ'লে মানুহে সেই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু 4 নম্বৰটো হ'ল ট্ৰেণ্ডিং টপিকছ। আপোনাৰ যিটো বস্তু চৰ্চা হৈ থাকে, আজিকালিৰ ভিতৰত যিটো চৰ্চা হৈছে, ট্ৰেণ্ডিং হৈছে, সেই টপিকটোৰ ওপৰত যদি ভিডিঅ' বনায় আৰু সেই কিৱৰ্ডটো যদি আপুনি ছাবজেক্টত আপোনাৰ টেক্সটত যদি লগায়, তেতিয়াহ'লে ভাইৰেল হোৱাৰ চান্স বহুত বেছি থাকে। কাৰণ সেইটো টপিক প্ৰায় বহুত মানুহ সেই ভাইৰেল হৈ থকা টাইমখিনিত চায়। তো ইয়াৰ পিছৰ ভিডিঅ'টোত মই এনেকুৱা এটা টিপছ, চিক্ৰেট টিপছ দিম, যিটো টিপছ আপোনালোকক কোনেও হয়তো দিয়া নাই। এই টিপছটো ব্যৱহাৰ কৰিলে আপোনাৰ ভিডিঅ' ৰিচিংটো বাঢ়ি যাব। মানে কোনোবা চাৰ্চ কৰিলে আপোনাৰ ভিডিঅ'টো হয়তো প্ৰথমত আহিব, দ্বিতীয়ত আহিব বা মুঠতে আহিব। তো এই ভিডিঅ'টো যিসকলে প্ৰথমবাৰৰ কাৰণে চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক ছাবস্ক্ৰাইব কৰি দিব।